আজি আমি জংঘল যাম। এইটো মকাল বাঁহ আৰু মকাল বাঁহৰ এটা কথা আছে মানে বহুত ডাঠ হয়। হাবিত বাঘ থাকে না, যিবোৰ হাবিত বাঘ থাকে, ধৰা তুমি হাবি এখনলৈ গ'লা, তাত যোন বাঘ আছে, তেতিয়া তুমি যদি গম পালা যে বাঘ ওলাব, তেতিয়া এনেকুৱা বাঁহ এজোপাত সোমাই দিব লাগে। বাঘটো মানে তেতিয়া ইমান ডাঠ হেৰিয়ালৈ সোমাব নোৱাৰে, তুমি বাচি যাবা। ৰাতি হ'লে এনেকুৱা তুমি ৰাতি হ'লেও কেতিয়াবা বোলে হাবিত গ'লা, হাবিত দেৰি হৈ গ'ল আৰু এনেকুৱা বাঁহ থাকিলে বাঁহৰ মাজত সোমাই দিব লাগে, তেতিয়া কোনো জীৱ জন্তুৱে তোমাৰ একো কৰিব নোৱাৰে। বনৰীয়া জীৱ জন্তু আৰু মানুহৰ সংঘাত অনেক দিন পুৰণি। সেয়া হাতী মানুহৰ সংঘাতে হওক, লাগিলে বাঘ মানুহৰ সংঘাতে হওক। আমাৰ ঘৰৰ পৰা অলপ আঁতৰত এটা নাহৰফুটুকী বাঘে একেদিনাই 6জন মানুহক জখমী কৰিছিল। তেওঁলোকে বোলে বাঘ দেখিয়ে থাকে। চাওকচোন বাৰু, এই হাবিবিলাক ধ্বংস হৈছে আৰু সিহঁতৰ থাকিবলৈ ঠাই নোহোৱা হৈছে। গতিকে আগলৈ এনেকুৱা সংঘাত আৰু হোৱাটো মানে নুই কৰিব নোৱাৰি। পুৰণি মানুহসকলে কৈছিল যে যদি কেতিয়াবা জংঘললৈ যোৱা হয় আৰু সেই যদি অৰণ্যত কেনেবাকৈ যদি বাঘ থাকে, তেতিয়াহ'লে এজোপা মকাল বাঁহত সোমাই দিব লাগে। মকাল বাঁহৰ জেংবিলাক ইমানেই বেছি কাঁইটৰ নিচিনা, তাৰ ভিতৰলৈ আৰু ইমানেই বেছি ডাঠ হৈ থাকে, তাৰ ভিতৰলৈ বাঘ আৰু কোনো বনৰীয়া জন্তু সোমাব নিবিচাৰে, আচলতে খুব বেছি বিন্ধে। গতিকে মই যদি মোৰ এনেকুৱা প্ৰেক্টিকেল মোৰ লাইফত যদি এনেকুৱা এটা কেতিয়াবা পৰিৱেশ আহে, এনেকুৱা পৰিস্থিতিত মই পৰোঁ, তেতিয়াহ'লে মই চাগে চেষ্টা কৰিম যে এই এনেকুৱা মকাল বাঁহজোপাৰ মাজলৈ ভিতৰলৈ সোমাবলৈ, আৰু মই চাম যে কিমান কষ্ট হয় আৰু মোৰ কেনেকুৱা ফিল হয়, আৰু মই পাৰিম নে নোৱাৰিম। আৰু এতিয়া বৰ্তমান একো অস্বাভাৱিক নহয়, মহানগৰতো বাঘ ওলায়, গতিকে আমাৰ গাঁও অঞ্চলততো অতি সাধাৰণ কথা বাঘৰ কথাটো। গতিকে মই চাম আজি কেনেবাকৈ যদি ভিতৰে Who knew I would make it this far? They hated, they never believe me. Yeah, I would never drop the ball. I know I make it look easy. Yeah, Mayweather with the defense. I don't care what a critic gotta say. I got them pitching at the. ওপৰেদি পৰা হয়তো একেবাৰে অসম্ভৱ। মই তলেদি চেষ্টা কৰিম যে মাজত সোমাব পাৰি নেকি। এই চব তলেদি মই তলেদি সোমাব চেষ্টা কৰিছোঁ।
ফাইনেলি মই ওলাই আহিলোঁ। বাঁহত মই সোমালোঁ, মাজনী মই ওলাই গুচি আহিলোঁ। আৰু আপোনাৰ এটা অৱস্থা হাতত অকণ লাগিলে ভাল লাগিলে। আকৌ আপোনাক লগ পাম। এইটো এটা সাংঘাতিক অভিজ্ঞতা হ'ল, ভাল লাগিলে।